হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু মোৰো ভালে। আজি পূৰা এবছৰৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ভাবিলোঁ কমলা টেঙাকে খাওঁ আৰু ভিডিঅ' এটা বনাই থৈ দিওঁ। যিহেতু বহুদিনৰ মূৰত ভিডিঅ' দিম, সেইটো কাৰণে ভাবিলোঁ কমলা টেঙা খোৱা ভিডিঅ' এটাকে দিওঁ। ঠাণ্ডা দিনত কমলা টেঙা খোৱা মজাই বেলেগ আৰু বহুদিনৰ মূৰত ভিডিঅ'টো দিছোঁ কাৰণ কিয় ঘৰত থাকিলে তেনেকৈ ক'তো যোৱাও নহয় আৰু ভিডিঅ' বনাম বুলি এনেকৈ নাযাওঁ কাৰণে ভিডিঅ'ও বনোৱা নহয়। আজি যিহেতুকে মাৰ ঘৰত আছোঁ, সেইটো কাৰণে ভাবিলোঁ কমলা টেঙা খোৱা হওক আৰু লগতে ভিডিঅ' এটা বনাওঁ আৰু দি দিওঁ এটা ইউটিউবত। তাকে বুলি ভিডিঅ'টো বনাইছোঁ, আশা কৰোঁ ভাল পাব আৰু যদিহে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে আগলৈ যিবোৰ ভিডিঅ' দিম ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব। আৰু এইটো ভিডিঅ' যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কমলা টেঙা ঠাণ্ডা দিনত ৰ'দত বহি খোৱা মজাটো একদম বহুত বেছিয়ে বেলেগ। আৰু এতিয়া মানে কমলা ইয়াত জলকীয়া পিটিকি দিলোঁ, ইমান বেছিয়ে ভয় লাগে, জলকীয়া হাতত পৰে যিহেতুকে। আৰু দেখিবলৈ ইমান এটা ভাল নাই হোৱা, হ'লেও খাবলৈ বহুত বেছি টেষ্টি হৈছে। তাকে চবকে ভগাই দিছোঁ, মা, মই, বা আৰু ভাইটি চবকে ভগাই দিছোঁ আৰু খাবলৈ লৈছোঁ। মই খাওঁ আৰু খাইছোঁ আৰু বহুত ধুনীয়া হৈছে খাবলৈ। আচলতে দেখিব ইমান ভাল হোৱা নাই। ভাইটিকো দিছোঁ, সিও বহুত ধুনীয়া হোৱা বুলি কৈছে। বাকো দিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।